Subscribe SMS Shortline and press the bell icon. জুনে নাম উজলাই খাত ভনী ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় 2 বছৰ 5 মাহ আৰু 14 দিন পাছত আকৌ ঘূৰি আহিলোঁ মোৰ গাঁওখনলৈ মোৰ ঘৰলৈ আৰু সেই পাগলীজনীৰ ওচৰলৈ আৰে যিজনী ছোৱালীয়ে মোক বেষ্ট ফ্ৰেণ্ড বুলি চিঞৰি আছিল আজি তাইৰ ফোনত ব্লক লিষ্টৰ প্ৰথম নাম্বাৰটিয়েই চাগে মোৰ ঐ পাগলী আমাৰ সেই স্মৃতিবোৰে মোক বৰকৈ আমনি কৰিছে অ' আবে ই ক'ৰ পৰা আহিল বে আৰে তাকে ই আহি পালেচোন এতিয়া বল বল আমাৰ ইয়াতে একো কাম নাই বল বল ঐ ছোৱালী এই ভৰ দুপৰীয়াখন কাৰ লগত পলাই যোৱা পলাই যাম আৰু মই বিয়া হৈ যাবি দে আৰু অলপ দেৰিকৈ আহি পাবা দেখা নাই বাপেহঁতে যে মোক পিছা কৰি আছিল আৰে তই যদি মোক ক'লি হয় যে তোৰ ক্লাছ নাই তেতিয়াহ'লে মই তোৰ লগতে আহিব পাৰিলোঁ হয় হ'ব তই সেই প্ৰিয়ংকাজনীৰ বাপেৰে দিনে ৰাতি প্ৰেক্টিকেলৰ ক্লাছ কৰি থাক সেইটো কলেজৰ চবেই জানে আবে কোন প্ৰিয়ংকা বে মইতো তোকহে কি মোক মানে তোক নহয় তই যদি মোক ফোন এটা কৰি ক'লি হয় যে দুয়োটা গৈ থাকোঁ ব'ল তেতিয়াহ'লে আমি একেলগে আহিলোঁ হয় আৰু সিহঁতেও তোক পিছা নকৰিলে হয় শুন আৰু মোৰ ব'ল আৰে এমাহ আগৰ পৰা কৈ আছোঁ মোক এটা ফোন লাগে কিন্তু নাই নিজৰ কামত হ'লে খৰচ কৰিবলৈ পইচা পায় মোক ফোনটো কিনি দিবলৈহে পইচা নাই মাজনী তোৰ পঢ়িব হোৱা নাই নেকি পঢ়িনো কি কৰিম মোবাইলেই নাই ঐ মাজনী ভাত দিছোঁ খাই ভাত খাইনো কি কৰিম মোবাইলেই নাই মাজনী পঢ়িছ পঢ়িছোঁ ভালকৈ পঢ় তইতো জানই সৰুতে তোৰ মা ঢুকাল তথাপিও মই তোক তোৰ মাৰ মৰমবোৰ দিবলৈ চেষ্টা কৰিছোঁ সৰুৰে পৰা তই যি বিচাৰিছ তোক সকলোবোৰ আনি দিছোঁ আৰু যদি কিবা প্ৰয়োজন হয় মোক কবি এতিয়া ব'ল ভাত বাঢ়ি দিছোঁ খাওঁহি নাই মোৰ খাব মন নাই একো নহয় ব'ল মাৰ দৰে সোৱাদ নহ'লেও কিবা এটা বনাইছোঁ খাই ল'বি ব'লা বাৰ চেক কৰি আছোঁ বে ৰিজাল্টটো বেকে আহি আছে ভালকৈ চাইছোঁ নেটৱৰ্কৰ প্ৰব্লেম থাকিব পাৰে মইতো এটা কথা ভাবিছোঁ কচোন এইবাৰ ডিগ্ৰীটো পাছ কৰিব পাৰিলে গুৱাহাটীত যাই কিবা এটা কাম কৰিম বুলি ভাবিছোঁ তাত ৰুম ল'ম যো অঁ তই যাবি নেকি চাওঁ পাছ কৰোঁ তাৰপিছত দেখা যাব এইবোৰ কথা পিছত ভাবিম দে তাৰ মোলৈ ৰৈ আছে চাগে মই গৈ থাকোঁ দে আমাৰ ৰামদিয়া যাব লগা কাম আছে ৰ দেৰি হ'ল কালি আহিবি যাবি দে ইমান দেৰি লগালি যে কিহৰ মেল পাতি তহঁতে ছোৱালী মানুহত কৰি 7 ভাগ হৈছে তহঁত এই হ'ব তহঁতৰ দৰে আমি বিয়নী মেল পাতি নাথাকোঁ নহয় কামৰ কথা পাতি আছিলোঁ হ'ব থ এতিয়া ব'ল ব'ল
কি হ'ল মনে মনে আছ যে আজি আকৌ মোবাইলৰ কথা নকওঁ নেকি কিমান কম কলেই টিভি জানো বেলেগ কামত খৰচ কৰিবলৈহে পইচা পাওঁ মোবাইল কিনিবলৈ নাপাওঁ নহয় চা মাজনী সৰুৰ পৰা তই যি বিচাৰিছ তাকেই দিছোঁ মোবাইলটো দিম দে কেইদিনমান ধৈৰ্য ধৰচোন ইমান দিনে ধৈৰ্যটো ধৰি আছোঁ বাৰু মই এতিয়া ৰেডিহঁতৰ ঘৰত যাওঁ প্ৰেক্টিকেলৰ কাম আছে আৰে প্ৰেক্টিকেল কৰোঁতে লগ লাগে নেকি আগতে আমি প্ৰেক্টিকেল অকলে অকলেই কৰিছিলোঁ মানস তাই মোৰ লগত ৰিলেশ্যনত আহিব জানো আৰে আহিব তই ট্ৰাই কৰিছা না তাকে ট্ৰাই কৰি চাব লাগিব আৰু ঐ বুঢ়া আহিছেচোন অঁ ঐ ঐ ঐ তাই ঘৰত চাগে অকলেই আছে তাইক এবাৰ চাই আহোঁ ব'ল বলতে ব'ল অঁ ৰক্তিমতচোন ক'ত যাওঁ তহঁত খুৰা আপোনালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ কিয় মানে খুৰা তাইৰ ইংৰাজীৰ বহীটো লাগিছিল মানে নোটছ অলপ লিখিব লগা আছে সেইখিনি লিখা হ'লে গধূলি দি যাম দিয়ক বহীটো ইংৰাজী মই জনা মানেতো 6 চেমত ইংৰাজী নাই আৰু আমাৰ তাৰ জিঅ'গ্ৰাফীতহে মেজৰ আছে আদে বেয়াকৈ ফচি গ'লোঁ কিবা এটা কৰ না কি হ'ল একো নকলি যে মানে খুৰা এই জিঅ'গ্ৰাফিৰ কথা কৈছে কিন্তু লাষ্ট টাইমত সকলোবোৰ ইংলিছত লিখিব লাগে যে সেইকাৰণে ইংলিছ বুলিও কৈছে নে কি কওঁ অঁ তাকেই আৰু খুৰা আপুনি চাগে বজাৰলৈ যাবলৈ আহিছে আপুনি বজাৰলৈ যাওক আমি তাৰ পৰা নোটছখিনি লৈ আহোঁ অঁ তাই ঘৰত নাই নহয় এই ৰিদিপহঁতৰ ঘৰলৈ প্ৰেক্টিকেল কৰিবলৈ গৈছে হয় নেকি দে ঠিক আছে তেতিয়াহ'লে মই যাই থাকোঁ ভাল সুযোগ এটা হেৰুৱালোঁ বে Si el ritmo te lleva a mover la cabeza, ya empezamos como es, como es, como es, como es. হেল্ল' হেল্ল' কোন হয় অ' সেইদিনাখন যে প্ৰপ'জ কৰিছিলা মোৰ উত্তৰটো য়েছ প্ৰপ'জ এই সেইদিনাখন যে প্ৰপ'জ কৰিছিলা অ' এই ৰং নাম্বাৰ এই লচোন আবে কোন ৰে আৰে মই দে বিস্তি কোনে ফোন কৰিল হেল্ল' অ' সেইদিনা যে পাৰ্কত প্ৰপ'জ কৰিছিলা আৰে কি ফটো আমি কৰিছে কোন হয় নকওঁ কিয় আৰে মই অ' কোন মই গালি লাগে নেকি নাম ক আৰে মই বিস্তি অ' তই কাৰ মোবাইল এই দেউতাই মোবাইল কিনি দিলে অ' বাহ কি মোবাইল কিনিলি এই সেইবোৰ বাদ দে এতিয়া নৈৰ পাৰলৈ আহ দে যা আছো দে জল্দি আহ দে ফাইনেলি মোবাইল কিনিলি মানে দিলে দে অৱয়সত কৈ কৈ চিপছটোৱে মানে এইবাৰ পইচা পালে তোক মোবাইল কিনি দিব হে দেউতাক চিপছ বুলি কৈছ এনেই কৈছোঁ দে চা মোবাইলটো নীলাচোন বে ৰেম কিমান নাজানো নহয় মই কেমেৰা চাওঁ ৰ চাবি হাঁহি দে ঠিকে আছে দে ফেচবুক হোৱাটছএপটো খুলি দিব লাগিব তই কালি দিম দে হ'ব দে যাওঁ নেকি ব'ল নহ'লে ব'ল বাহ বেলেগ দিপিও কাক পতাই আছ হা হেই কাকো পতাই থকা নাই অ' এনেই দিছোঁ ভাল লাগিছেনে ভাল মানে আৰে ভালেইতো লাগিছে একেবাৰে প্ৰেমতে পেলাই দিলি তই মোক থেক এতিয়া ব'ল ঘৰত চাহ খাই যাবি আৰে নাযাওঁ দে আৰে একো নহয় ব'ল না আজি নাযাওঁ দে আৰে ব'ল অ' আজি নাযাওঁ দে দেউতাই যদি কিবা বেলেগ বুলি সন্দেহ কৰে থেত কিয় কৰিব একো নহয় ব'ল অ' ৰবি মোক মায়ে কিবা এটা নিব দিছিল মোৰ দেৰি হ'ল মই গৈ থাকোঁ দে পাছত কেতিয়াবা আহিম দে দে নহ'লে বাই বাই
ঐ কাইলৈ কলেজত লগ পাম। ঐ কাইলৈচোন ৰবিবাৰ। বা আজি হঠাৎ মনত পৰিল যে। হ'ব দে ক কি ক। নাই ঘৰত অকলে আছোঁ, সেইকাৰণে ভাবিলোঁ তোৰ লগতে কথা পাতোঁ অলপ। সেইকাৰণে মনত পৰিল মানে, এনেতো ফোন নকৰয়ে। ঠিক নহয় তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তোক আৰু মনত কৰি থাকিব লাগে নেকি? তোৰ মুখখনচোন মোৰ চকুৰ আগত ভাহিয়ে থাকে। তাইৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যেন তাইও মোক ভাল পায়। ময়ো এনেকৈ আৰু কিমান দিন ৰৈ থাকিম। আজি তাইক মনৰ কথাবোৰ কৈয়ে দিওঁ। ফেচবুকটো কি হৈছে চা না, মেছেজ যোৱা নাইচোন। চাচোন। চাই দে না, কি হৈছে তোৰ? শুন, কেতিয়াবা যদি আমি এৰাএৰি হ'ব লগা হয়, মই তোক ক'ত লগ পাম? কি কৈছে এইবোৰ তই? না কচোন। শুন, আমি যদি কেতিয়াবা এৰাএৰি হওঁ ন, তেতিয়াহ'লে আমি ইয়াতে লগ পাম। আৰু শুন, তই যদি কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰ, তেতিয়াহ'লে তই ইয়ালৈকে আহিবি, মই তোক ইয়াতে লগ কৰিম। কিন্তু তই এইবোৰ কিয় কৈছ? নহয় দে, তই ৰক্তিমক ভাল পাৱ, ৰক্তিমে তোক ভাল পায়, মইতো তহঁতৰ পৰা আঁতৰি থাকিব লাগিব ন। তই এইবোৰ কি কৈছ? সেইদিনাখন যে ৰক্তিমে তোক প্ৰপ'জ কৰিছিল, সেয়া মই দেখিছোঁ। আৰু তইতো চাগে একচেপ্টে কৰিছ। সেইটো কথা। শুন তেনেহ'লে। কি এইবোৰ? আৰে তোমাক ভাল লাগিছে সেইবাবে প্ৰপ'জ কৰিছোঁ ন, তাতে ইমান আচৰিত হ'ব লগা কি আছে? আৰে আচৰিত হ'বলৈ কথা ন, মই তোমাক ফ্ৰেণ্ড বুলি ভাবোঁ। আৰু তুমি? মোৰ দেৰি হৈছে, মই যাওঁ। এইবোৰ কিয় ভদ্ৰামি? ভদ্ৰামিও কৰিছোঁ। তোমাক মই ভাল পাওঁ, গতিকে তুমিও মোক ভাল পাব লাগিব। আৰু শুনা, তোমাৰ এনচাৰ য়েছ নিদিয়ালৈ ইয়াৰ পৰা যাব নোৱাৰা। এনচাৰ লাগেতো, ইয়ালৈ এনচাৰ। এতিয়া গম পালি নহয় সেইদিনা কি হৈছিল? আৰু মই তোক কথাখিনি ক'ম বুলি ভাবি আছিলোঁ, কিন্তু লগহে পোৱা নাছিলোঁ। ইয়াৰ লগতে চলি আছে মানে। ভাবি বলচোন বল, ইয়াৰ লগতহে তোৰ প্ৰেম লীলা চলি আছে। আৰে সেইদিনাই ক'ব লাগে ন, ইয়াৰ লগত যে তোৰ কিবা এটা চলি আছে। আৰে তই এইবোৰ কি কৈছ? আৰে মই কি কৈছোঁ?
আৰে অকল আমি বুলি নহয়, কলেজৰ সকলোৱে তহঁতক সন্দেহ কৰে। আৰে জনা আছে তোক মোৰ, আৰু ইয়াৰ তাত এনেকুৱা কি আছে যিটো মোৰ তাত নাই? পাগল নেকি? কি কৈছ এইবোৰ? আৰু তই কেনে মানে মানুহ মই সিদিনাই গম পাইছোঁ। যি টি কথা কয়, ইয়াৰ আৰু মোৰ মাজৰ সম্পৰ্ক বেয়া কৰিব চেষ্টা নকৰিবি। আৰু শুন, ইয়াতকৈ পৰিস্থিতি বেয়া নোহোৱাৰ আগত তই এবাৰ আঁতৰ হ। তই তাক তেনেকৈ ক'ব নালাগিছিল নেকি? কিয় ক'ব নালাগিছিল? দেখা নাই সি তোৰ আৰু মোৰ বিষয়ে কিমান বেয়াকৈ কৈ গ'ল? সিটো ঠিকেই কৈছে। আমিতো মানে তই মোৰ লগত যেনেকৈ থাক, মই তোৰ লগত যেনেকৈ থাকোঁ, মানুহেতো আমাক বেষ্ট ফ্ৰেণ্ড বুলি নাভাবে ন। আৰু তই আৰু মইহে কৈ থাকোঁ আমি বেষ্ট ফ্ৰেণ্ড, কিন্তু বেলেগেতো আমাক বহুত বেলেগ বুলি ভাবে ন। আৰে তই ক'ব কি বিচাৰিছ? মানে মই তোক ভবাই পেলাইছোঁ, কিন্তু তোক মই ক'বহে পৰা নাছিল। তই এইবোৰ কি কৈছ? তোৰ মনতে এইবোৰ ভাব আছিল? আৰু তইচোন তাৰ দৰে কি ওলালি? মই তোৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ। আৰে ভাল পোৱাতকৈ আমাৰ বন্ধুত্ব এনেদৰে বহুত ওপৰত। তই আমাৰ বন্ধুত্বক ৰিলেশ্যনশ্বিপলৈকে টানি আনিছ। আৰে কিয় নাটানিম? তই মোৰ লগত সকলো কথা শ্বেয়াৰ কৰা, আৰু মইতো তোৰ লগত সকলো কথা শ্বেয়াৰ কৰোঁ। তাৰ পাছতো তই মোৰ লগত ৰিলেশ্যনশ্বিপত তোৰ আপত্তি ক'ত? নোৱাৰা আহিব। মই তোক কেতিয়া সেই চকুৰে চোৱাই নাছিলোঁ। আৰে তইহে মোক সেই চকুৰে চোৱা নাছিলি, কিন্তু মইতো তোক বহুত আগৰ পৰাই ভাল পাই পেলাইছোঁ। আৰে তোক তো মই বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ, তাতকৈ বেছি আৰু একো নাই। হয় নেকি? তাৰমানে তই মোক ৰক্তিমতৰ দৰে বুলিয়ে ভাব? সিহঁতৰ লগত যেনেকৈ কথা পাত, সিহঁতৰ লগত যেনেকৈ থাক, মোৰ লগতো তেনেকৈহে আছিলি মানে? তাত বাহিৰে আমাৰ মাজত একো নাছিল? একো নাছিল। আৰে যদি একোৱেই নাছিল, তই তোৰ সকলো প্ৰব্লেমত মোক বিচাৰিছিলি কিয়? বিচাৰিছিলোঁ। চা, সৰুতে মোৰ মা ঢুকাইছিল, আৰু যিবোৰ কথা মই দেউতাক ক'ব নোৱাৰোঁ সেইবোৰ কথা মই তোক কৈছিলোঁ, কাৰণ মই তোক ভাল বন্ধু বুলি ভাবোঁ। আৰে তই মোক বন্ধু বুলি ভবাই নাছিলি। তই তোৰ নিজৰ স্বাৰ্থৰ কাৰণেহে মোক ব্যৱহাৰ কৰিছিলি, কাৰণ তই এটা স্বাৰ্থপৰ। বে কোন বে তই? দেখা নাপা নেকি? তই আবে তইচোন ইমান দিনে ক'ত আছিলি? আজি হঠাৎ আহি ওলালি যে? নাই ভাবিছিলোঁ তাইক পাহৰিব পাৰিম, কিন্তু নোৱাৰিলোঁ, সেইকাৰণে আজি আহি গ'লোঁ। আৰে তই একো গমেই পোৱা নাই নেকি? তাইৰ লগত বহুত কিবা কিবি হৈ গ'লো। আৰে কি হৈছে তাই? তই খুলি কচোন। তই যোৱাৰ পাছত তাই এটা ল'ৰাৰ লগত পলাই গ'লো, ফেচবুকৰ চিনাকি আছিল বোলে। প্ৰথমতে সিহঁতৰ ভালেই চলি আছিল, তাৰ পাছত সি লাহে লাহে নিজৰ ৰংবোৰ দেখুৱাবলৈ আৰম্ভ কৰিলে। ইমান দেৰি হ'ল যে? বাহিৰতে আছিলোঁ। তুমি ডেন্স কৰি আহিছা? নাই তুমি মিছা কথা কৈছা। তুমি ডেন্স কৰি আহিছা হয় নাই কোৱা? মই ড্ৰিংকছ কৰিছোঁ, তাতে তোমাৰ কি হ'ল? ইমান দেৰি মই ভাত নোখোৱাকৈ ৰখি আহিছোঁ, আৰু তুমি ডেন্স কৰি আহিছা? মই বাহিৰতে খাইছোঁ, তুমি খাই লোৱা যোৱা। আৰু সি সদায় সদায় মদ খাই আহি তাইক অত্যাচাৰ কৰিবলৈ ধৰিলে। আৰে মই মদ খাওঁ কিবা খাওঁ এইটো মোৰ কথা, তাত তই ক'ব লগা কোনবে? কি? মই কোন? মই তোমাৰ পত্নী, আৰু এইবোৰ কথা এটা সহ্য কৰিব নোৱাৰো মই। আৰে পত্নী যদি পত্নী হৈ থাকিবি, তাতকৈ ওপৰত যাব চেষ্টা নকৰিবি, আৰু যদি সহ্য কৰি থাকিব নোৱাৰ এতিয়া গুচি যায় ইয়াৰ পৰা। আৰু সি তাইক কিছুমান মিছা মিছা বদনাম দি বহুত অত্যাচাৰ কৰেও। কাৰ লগত কি চলি আছে তোৰ? সঁচা কথা ক, কাৰ লগত কি চলি আছে? সঁচা কথা কবি নাই? এনেকৈ তাই অত্যাচাৰবোৰ সহ্য কৰিব নোৱাৰি দুদিনমান আগত তাৰ পৰা গুচি আহিল। এতিয়া তাই ক'ত আছে কোনেও গম নাপায়। কাৰ লগত পলাই যোৱা হা? পলাই যাম, আৰু মই বিয়া হৈ যাবি দে। কাৰ লগত ইমান বিজি আছ? নাই এটা ল'ৰাৰ লগত চিনাকি হ'লোঁ, তাৰ লগতে মেচ কৰি আছোঁ। হয় নেকি? ল'ৰাও আছে ৰ। ভুলটো মোৰে আছিল, মই তাক এৰি থৈ যাবই নালাগিছিল, কিন্তু মই তাক এতিয়া ক'ত লগ পাম? আমি যদি কেতিয়াবা এৰাৰি হওঁ ন, তেতিয়াহ'লে আমি ইয়াতে লগ পাম। আৰু শুন, তই যদি কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰ, তেতিয়াহ'লে তই ইয়ালৈকে আহিবি, মই তোক ইয়াতে লগ কৰিম।
তই কি বিচাৰিলি দেউতাই যাতে মোক এটা মোবাইল দিয়ে তাকে বিচাৰিম তই মই এনে আৰু মইনো কি বিচাৰিম তই সুখী থকাটোৱেতো বিচাৰোঁ আৰু তোৰ সুখ মানেইতো মোৰ সুখ তই মই কিন্তু তই ইয়াত তোৰ মনত আছেনে তই যে এদিন এখন কৈছিলি যে আমি কেতিয়াবা লগ কৰিব লাগিলে ইয়াতে লগ কৰিম সেইকাৰণে মই ইয়ালৈ আহিলোঁ ঐ তই কান্দিছ কিয় কি হৈছে তোৰ মোৰ সকলো শেষ হৈ গ'লো তোক ক'ব লগা বহুত কথাই আছে মই সকলোবোৰ গম পাইছোঁ ব'ল ব'ল এতিয়া ঘৰলৈ ব'ল ঘৰ দেউতা দেউতা ৰ আৰু এখোজো আগ নামিবি তাৰ পৰা কিয় হৈছে তই ইয়ালৈ দেউতা দেউতা মই বহুত ডাঙৰ ভুল কৰিলোঁ এই ভুলৰ হয়তো কেতিয়াও ক্ষমা নাই মই তাৰ লগত ওলাই যাব নালাগিছিল দেউতা সি মই পোৱা মানুহজন নহয় দেউতা বিয়াৰ পাছতে মই তাৰ আচল ৰূপটো গম পালোঁ আৰু সি মোক সদায় মদ খাই বহুত অত্যাচাৰ কৰে মই আৰু এইবোৰ সহ্য কৰিব নোৱাৰোঁ দেউতা সেইবাবে তোমাৰ ওচৰত একেবাৰে গুচি আহিলোঁ এতিয়াহে কি তই দেউতালৈ মনত পৰিছে যেতিয়া তই সেই ল'ৰাটোৰ লগত পলাই গৈছিলি এই দেউতালৈ কি এবাৰো মনত নপৰিল মই কি তোক মৰম কৰা নাছিলোঁ তোক যি লাগে তই যি খাওঁ বুলি ক তোক সকলো আনি দিছিলোঁ তোক একো অভাৱেই অনুভৱ কৰিব দিয়া নাছিলোঁ কিন্তু তই মোৰ মৰমতকৈ তাৰ মৰমক বেছি গুৰুত্ব দিলি তই এবাৰো নকলি যে তই তাক ভাল পাওঁ বুলি আৰে তোৰ এই দেউতাৰ সুখ যে তোৰ সুখতে আছে তই এবাৰো কিয় নুবুজিলি পলাই গৈ তই মানুহৰ আগত মোৰ সন্মান শেষ কৰিলি কাৰো আগত মোৰ দৰে কথা ক'ব নোৱাৰা হৈছোঁ ইমান দিনে যিহেতু অকলে আছিলোঁ এতিয়াও পাৰিম আৰু শুন আজিৰ পৰা তোক মই তেজ্যপুত্ৰী কৰিলোঁ ওলাই যা মোৰ ঘৰৰ পৰা দেউতা দেউতা এনেকুৱা নকৰিবা দেউতা দেউতা মই তোমাৰ লগত থাকিব বিচাৰোঁ দেউতা চুপ তোৰ একো কথাই নুশুনো মই দেউতা ক্ষমা কৰি দিয়ক। শুন আজিৰ পৰা তই মোৰ চকুৰ আগত নাহিবি এতিয়া মই যেনিয়ে যাওঁ তেনিয়ে সকলোৱে বদনামী বুলিয়ে কয় এতিয়া তয়ে কচোন মই বদনামী নেকি মইতো তাক সঁচা অন্তৰেৰে ভাল পাইছিলোঁ কিন্তু সি যে মোক এনেকৈ শেষ কৰিব মইতো কেতিয়াও ভবা নাছিলোঁ আৰু ইফালে দেউতাও মোক তেজ্যপুত্ৰী কৰিলে আৰে তই ভাগি পৰিছ কিয় আৰু মোৰ বিশ্বাস আছে খুৰাই তোক নিশ্চয় আঁকোৱালি ল'ব ইমানবোৰ হৈ যোৱাৰ পাছত দেউতাই জানো মোক আঁকোৱালি ল'ব আৰু এনেকুৱা বদনামী জীৱন এটালৈ মই কেনেকৈ যাই থাকোঁ আৰে তই এইবোৰ কি কৈছ আৰে বলিয়া হৈছ নেকি তই এনেকৈ ভাগি পৰিলে নহ'ব তই যুঁজিব লাগিব জীৱনৰ লগত পৰিস্থিতিৰ লগত তই যুঁজি যাবই লাগিব আৰু তোৰ এই জীৱন যুদ্ধত মই সদায় তোৰ লগত আছোঁ আৰু তই যদি বিচাৰ মই তোৰ লগত সদায় তোৰ চাহটো থাকিব বিচাৰোঁ সেইদিনা যে তোৰ পৰা আঁতৰি গ'লোঁ তাৰ পিছৰে পৰা মই অকণো শান্তিত থাকিব পৰা নাই সদায় তোলৈ মনত পৰে কিন্তু কি কৰোঁ তই যে মোক তোৰ পৰা একেবাৰে আঁতৰাই পঠাইছিলোঁ ভাবিছিলোঁ তোৰ পৰা আঁতৰি থাকি নিজকে বহুত ব্যস্ত কৰি ৰাখিম কিন্তু নোৱাৰিলোঁ তোক আজিও পাহৰিব নোৱাৰিলোঁ আগতে যেনেকৈ তোলৈ মৰম ভাল পোৱা আছিল আজিও সিমানেই আছে কি তই মোক আজিও ইমানেই ভাল পাৱ সিদিনা তোক ইমানবোৰ কোৱাৰ পাছতো তই মোক অকণো বেয়া পোৱা নাই নাই মইতো কেতিয়াও বেয়া পাব নোৱাৰোঁ আচলতে
ভুলটো মোৰেই মই তোৰহে সঁচা প্ৰেমক উপলুঙা কৰি তাৰ সেই মিছলীয়া প্ৰেমক আঁকোৱালি লৈছিলোঁ মোৰ বহুত ডাঙৰ ভুল হ'লো মই তোৰ লগত এনেকুৱা কৰিব নালাগিছিল মই তোৰ সঁচা প্ৰেমক বুজিব চেষ্টাই নকৰিলোঁ হ'ব দে এতিয়া এইবোৰ এৰ আৰু মানুহে যি কয় যি ভাবে ভাবিবলৈ দে আৰে মইতো জানোৱেই ন তই কেনেকুৱা তোৰ অতীতটো যি হ'ল হ'ল এতিয়া মই তোক তই হিচাপে আদৰি লৈ তোৰ ভৱিষ্যত আৰু বৰ্তমানটো ধুনীয়া কৰিব বিচাৰোঁ এয়া কেনেকৈ সম্ভৱ তোৰ লগত জানো মোৰ দৰে বদনামী ছোৱালী এজনীক সমাজে আঁকোৱালি ল'ব আৰে তই নিজকে বাৰে বাৰে বদনাম বুলি কিয় কৈ আছ আৰু বাদ দে না সমাজৰ কথা ইমানখিনি হৈ যোৱাৰ পিছতো মই তোক এইকাৰণে আঁকোৱালি ল'ব বিচাৰোঁ কাৰণ মোৰ মনে মাথো তোকেই বিচাৰে হ'ব দে ঠাণ্ডা বন্ধ কৰ মানে তোক কান্দিলে বান্ধৱী যেনে লাগে এই হাঁহিছা হাঁহিলে তোক একেবাৰে ভাল নালাগে ৰে ও মোরে জান কিয় কৰা অভিমান তোমালে মৰম সাগৰৰ সমান ও মোরে জান বুজাবলে টান তোমালে মৰম আকাশৰ সমান কৰোণা কালৰ সংকটৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰশীল ভাৰত আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ হাজো সংমণ্ডলৰ খেত্ৰীহাৰদিয়া নিবাসী ৰূপম চৌধুৰী নামৰ উদ্যমী যুৱকজনে RC মছলা এণ্টাৰপ্ৰাইজ নামৰ এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰে। নমস্কাৰ, মই ৰূপম চৌধুৰী। RC মছলা নামৰ এই মছলাৰ উদ্যোগটো আমি চলাই আছোঁ আৰু এই মছলাৰ উদ্যোগটোত মোৰ লগতে আৰু 4জন যুৱক যুৱতীয়ে কাম কৰি আছে। ইয়াত কেঁচামালটো ভালদৰে চাফা কৰি ৰ'দত শুকাই লোৱা হয় আৰু তাৰপিছত গ্ৰাইণ্ডাৰত দি ইয়াক গুড়ি কৰি লোৱা হয়। গুড়িখিনি আকৌ চালনীৰে চালি লৈ শেষত ইয়াক পেকেটিং কৰা হয় আৰু বিক্ৰীৰ কাৰণে উপযোগী কৰি তোলা হয়। মই এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোক আহক, RC মছলা এণ্টাৰপ্ৰাইজ ভিজিট কৰক আৰু RC মছলা ব্যৱহাৰ কৰি চাওক। ধন্যবাদ।